গাইজ আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকলৈ এটা তেনেই সহজ ৰেচিপি লৈ আহিছোঁ পানী পুৰি, যি সকলোৰে ফেভাৰিট হয়। বজাৰত কিনি খোৱাবিলাক ইমান হাইজেনিক নহয়, চ' ঘৰতে কেনেকৈ খুব সহজে বনাব পাৰি ভিডিঅ'টি চাওঁ আহক। এইটো ৰেডিমেড পেকেট হয়, বজাৰত খুব সহজতে উপলব্ধ হয়। মই আশী ব্ৰেণ্ডৰ লৈছোঁ, আপোনালোকে বেলেগ ব্ৰেণ্ডো ল'ব পাৰে। আপোনালোকে ইনগ্ৰেডিয়েণ্টছখিনি পায়ে যাব। মাত্ৰ আলু কেইটামান বইল কৰিলেই হ'ল। এইটো হ'ল পানী পুৰি মেইন হয়, পাপৰ যে পুৰি কয় আৰু যিটো চিলভাৰ কালাৰ আছে তাত আলু মছলা আছে। আলুত আকৌ বেলেগকৈ মছলা ব্যৱহাৰ নকৰিলেও হ'ব, মাত্ৰ সোৱাদ অনুযায়ী আপোনালোকে যদি অকণমান নিমখ দিব খোজে দিব পাৰে। ব্লেক কালাৰৰ যিটো পেকেট আছে সেইটো চুইট চাটনি হয়, আৰু গ্ৰীণ কালাৰৰ যিটো পেকেট আছে সেইটো পুদিনা চাটনি হয়। প্ৰথমতে আমি আলুখিনি বইল হ'বলৈ দিলোঁ। এয়া আলুখিনি আমাৰ বইল হৈ গ'ল। এতিয়া আমি এখন পাত্ৰত উলিয়াই আলুখিনি আমি পিটিকি লৈছোঁ। চৰি, আপোনালোকক ক'ব পাহৰি গৈছিলোঁ, মছলাৰ লগতে আলুখিনিত অকণমান পিঁয়াজ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি পুৰিখিনি ভাজি ল'ম। চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে, অকণো কষ্ট নহয়, মাত্ৰ তেলত দিলেই হ'ল, নিজে নিজে ফুলি আহিব। এয়া পাত্ৰ এটাত পানী লৈ লৈছোঁ। এতিয়া আমি যিটো গ্ৰীণ কালাৰৰ পেকেট আছিলে, যিটো পুদিনা চাটনি হয়, সেইটো আমি পানীত মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰাৰ পিছত পানীটো আমি নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰোঁ, যিমানখিনি লাগে। এতিয়া অকণমান সোৱাদ অনুযায়ী নিমখ লৈ ল'লোঁ আমি। এতিয়া অলপ পিছতে হৈ গ'ল, আৰু এতিয়া আমাৰ পুদিনা চাটনি ৰেডি হৈ গ'ল পানী পুৰি খাবলৈ। এইটো চুইট চাটনি হয়, বহুতে চুইট চাটনিৰে পানী পুৰি খাই খুব ভাল পায়। এতিয়া আমি চুইট চাটনিখিনি লৈ ল'লোঁ। চুইট চাটনিখিনি আপোনালোকে এখন চামুচৰ সহায়েৰে এনেকৈ লৰাই দিব। পেকেটত থাকেতো অলপ গোট খাই যায়, তেতিয়া খুব সুন্দৰ হৈ পৰে। ইনষ্টেণ্ট পানী পুৰি ৰেডি হৈ গ'ল, এতিয়া মাত্ৰ খোৱাহে কথা। সঁচাকৈ বজাৰত খোৱাবিলাকতকৈ ঘৰত বনাই খালে খুব টেষ্টি লাগে। কেতিয়াবা ট্ৰাই কৰি চাবচোন আপোনালোকেও। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।